Duarbaguri constituency ke parlo hanboka sarthe teron LP school ahem RIDF scheme pen nangkele chiklo John Pli angbong ke patangpon rong rubli pute government property kedoke kenang sot lasi congress sarkar kachari bo mahut ke HC ahin pen ke damtang surihini rapli aningkan hanboka sarthe teron arongta klim sumar do upumathasi LP school ahem nangpilo lapen non BJP sarkar kachari bo mahut surihini rengkore sipen inkore hinia farman puthot klim somarta do olopu local MSC mateke AC education EM Richard Tok bima thathusi nili block ke parlo hanboka sarthe teron LP school along rural infrastructure development fund mate RIDF scheme pen extension school bidding nang pilo amount lake lak phora suri troxi kebra pharo sir kebra crazy lasi contractor Chandro Hanse aphan sai paklem toilo lason si alangli Chandro Hanse ta ninghi ningso ponpesi labangso RIDF scheme chiklo John Pli angbong patang pondedlo labangso RIDF scheme nangpali pon thekapot EM Richard Tok bifan hanboka sarthe teron arong aradatum kachuru pajir ponrinti de horipena mo singti tike news rong committee arpu ge theka chithia jog rong isi charbo sai Thereponi Phaikre Troxiarni Havar Kehat constituency ke parlo Rongkut Rong Chauhan arong amika ratum arpu ke the mate rong plipen isi committee amaipu arpu kachithia jog rong isi charbo sai labangso alam ke klangke kedo bom amaipu Ramchandra Chauhan alangli sitame sarkar pen rong asor aphan kerap lepajir sitame methang hem isi aphan si GPS TTC ke ong lapen ke claim ke dam sitame ke chok che dopik ajok rong pli arong chingrum pen thurpaksi amaipu akimi kelarji aphan chingrum lo bon sitame kedo bom amaipu Ramchandra Chauhan maya long sitame chetong dun dedet pen ajok mai sitame chun ponun edello phuluni pen siba be tike news এইটো ৰিচাফল হৈ নতুনকৈ কমিটি বনোৱা কথা আছিল কিন্তু ইয়াত যিসকল প্ৰেচিডেণ্ট আছিল না প্ৰেচিডেণ্ট তেওঁলোকে অহা নাই ইয়াত নাহিলে আৰু তেওঁলোকে বেলেগ জেগাত 10-11জন মানুহ গোট খাই এইটো তেওঁলোকে পাতিব বিচাৰিছিলে কিন্তু অবজাৰ্ভাৰে এইটো ইমান কম মানুহৰ ভিতৰত নহ'ব বুলি তেওঁ হয়তো গুচি গ'ল এনেকৈ খবৰ পাইছোঁ কিন্তু ইয়াতো প্ৰায় 70জনতকৈ বেছি পুৰুষ আৰু মহিলা আছে গতিকে ইয়াত আহি পাতিলে হয়তো আজি কমিটিখন গঠন কৰিব লাগে গতিকে এতিয়াতো কোনো উপায় নাই অবজাৰ্ভাৰ নহ'লেতো নহ'বই সেইকাৰণে আজি ইমানতে MLA ছাৰক জনাইছে সেইকাৰণে MLA ছাৰক এইখিনি কথা জনাইছে আৰু এইটো বিষয়ে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাৰণে কি ক'ব আপোনাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মানে তেওঁলোকৰ কাৰণে এইটোও কম তেওঁলোকে নিজৰ মতলবী কৰি আছে কিছুমান এইটোও ক'ব বিচাৰে কাৰণ ৰাইজৰ কথা মানাহেঁতেন ইয়াত ৰাইজ বেছি প্ৰেচিডেণ্ট কৰিছে তেতিয়াহ'লে ইয়াত তেওঁলোকে নিশ্চয় আহিলে এইটোও ক'ব বিচাৰে প্ৰেচিডেণ্টৰ নামটো কি আছিলে ৰামচন্দ্ৰ ছেক্ৰেটাৰী কিবা এটা হ'লেও ছেক্ৰেটাৰী পাতা নিদিয়ে 111 PS-ৰ ছেক্ৰেটাৰী হয় জেনেৰেল ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আজি 3 বছৰ পৰা প্ৰেচিডেণ্টে যি দুৰ্নীতি কৰি আছে খাই আছে ৰাজ্যৰ যি সুবিধা অসুবিধা আছে এইটো নেচাই খালি নিজৰটোৱে আছে আৰু লগতে ৰামায়ণ চৌহান আছে এইটো মণ্ডল PS-ৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সি আছে লগত তালিবালি কৰে সিহঁতে আৰু আজি হ'বলগীয়া মিটিংটো যে মানে ধৰক নতুন গঠন হ'ব প্ৰেচিডেণ্ট তেতিয়া ইয়াৰ পিনি মানুহ নাই ৰামচন্দ্ৰ পিনি মানুহ নাই তেতিয়া 10জন মানুহ লৈ পেলাই এই ৰাজুৱা পুখুৰীত সি মিটিং কৰিব বিচাৰিছিলে আৰু ধ্ৰুৱ সিং যে আহিছিলে তেতিয়া চাই পেলাই ইয়াৰ পৰা গ'ল যোৱাৰ পিছত কৈছে আহিম বুলি সি কিন্তু অহা নাই ইয়াত মানে সিও পলাই গ'ল আচ্ছা লগত গৌতম সিংহে আছিল সি কৈছে তহঁতে যি কৰিবি তাতে আমি মিটিংটো কৰি ল'ম এইটো কৈ পেলাই সিহঁতে গ'ল আৰু মিটিংটো সিহঁতে কৰিছে নে কৰা নাই এইটোতো ক'ব নোৱাৰোঁ আমাৰ ইয়াত ৰাজ্য আছে 80জন মান মানুহ আছে ইয়াতে মহিলা আছে পুৰুষ আছে সব ভোটাৰে আছে ইয়াত পাতাই দিয়া নাই সিহঁতে মনে মনে গ'ল এতিয়া আমি এইটোৱে অনুৰোধ কৰিম আপোনালোকৰ নিউজৰ হিচাপত যে MLA আৰু আমাৰ তুলিৰাম ছাৰে
যিকোনো এটা সিদ্ধান্ত কৰি দিলে पहिले केंगे जितल हल प्रेसिडेंट के केंगे আৰু যোৱা বছৰ এনেকুৱা প্ৰেচিডেণ্ট হৈছিলোঁ মোৰ পিনে মানুহ 57 জন হৈছিল 57 জন হোৱাত ভোটাভুটি হৈছিল ৰংপুৰ চৌহান গাঁও কমিটি হলত 57 জন মানুহক মানে ইহঁতে নাকচ কৰি দিছে আৰু মাত্ৰ 10 জন মানুহৰ ভোট পাইছে যিয়ে প্ৰেচিডেণ্ট হৈছে এই ৰামায়ণ চৌহানে চব কৰিছিল ৰামায়ণ চৌহান আজি এইটো বিষয়ে কি পলাইছে এইটো বিষয়ে কিয় পলাইছে ইয়াতে দেখিছে যে আজি প্ৰেচিডেণ্ট নহ'ব সব ৰাইজেতো মোৰ পিনে আহিছে সেইকাৰণে এইটো কাৰণে পলাইছে जितु सत्य দুৰ্নীতি কথা অলপ এটা কথা সুধিবলৈ দুইটা কথা কচোন মানে ৰামচন্দ্ৰ চৌহান যে প্ৰেচিডেণ্ট আছে 111 প্ৰেচিডেণ্ট যে আছে এই দুৰ্নীতি কৰাটো এতিয়া প্ৰায় 6 মাহমান হ'ল তামোল পুলি মানে 500 মান আনিছে সিহঁতৰ প্ৰেচিডেণ্ট যে মণ্ডলৰ প্ৰেচিডেণ্ট যে ৰামায়ণ চৌহান আৰু তাৰ ভাইটি যে চিন্তাহৰণ সিহঁতে 3 জনে আনি পেলাই তামোল পুলি সিহঁতে লগালে ৰাজ্যক একো দিছে নেকি ৰাজ্যক সুধি লওক কোনো একজনে ৰাজ্যে যদি ৰাজ্যে ক'ব আৰু এই ৰাজ্যত কিবা PM কিষাণ এইবিলাক পাইছিলে নেকি PM কিষাণো এতিয়ালৈকে পোৱা নাই মাজে এক দুইটামান নাম আছে কিন্তু এতিয়া ধৰক নাম আছে বিজয় চৌহান তেওঁৰ নামটো গৈ পাইছে শইকীয়া কি কমল শইকীয়া তাৰ কেশৱ শইকীয়া এই এনেকুৱা হৈ আছে অৰুণোদয় কেইজন পাইছে আৰু বাকী আৰু ইফালে পোৱাই নাই তাৰ ঘৰৰ ওচৰৰ মানুহে পোৱা নাই কেনেকুৱা কি কৰে কয় যে ফৰ্ম আনে 100টা আনি পেলাই ক'ব যে 20টাই ফৰ্ম আনিছে আৰু ক'ব কি যে ফৰ্মটো নাই মানে শেষ মই জোৰ জুলুম কৰি ফৰ্মটো আনিছোঁ আৰু সেই লুকাই লুকাই কি জানি 2 নম্বৰী কৰি আছে নেকি কিন্তু এইটোতো মই ধৰিব পৰা নাই 2 নম্বৰী কৰাটো কিন্তু ধৰি টকা বিনিময়তে কাম কৰি আছে ইয়াত গাঁৱৰ ওচৰত কিবা জল জীৱন মিছন এইটো স্কিম পাইছিলে নেকি নাই পোৱা নাই একো পোৱা নাই নাই বহুত মানুহ চৰকাৰৰ ঘৰত দিছিলে এইটো ঘৰতো পাইছিলে নেকি চৰকাৰ ঘৰটো পাইছে কেই ঘৰত পাইছিলে আছে এতিয়া ধৰক নতুন 18টা আহিছে আৰু আগত 20টা মান পাইছে কিবা PM কিষাণ অৰুণোদয়টো পোৱা নাই PM কিষাণটো কেইজনমান পাইছে বহুতো পোৱা নাই অৰুণোদয়টো প্ৰায় পাইছে 2-4 জন পোৱা নাই ओल्ड एज पेंशन অৰুণোদয় পাইছে পুৱাটো পাইছে এইবাৰ কি কৰিছে 500 টকা কাটি দিছে কেইবাৰ পাইছিলে এইবাৰ পাইছো মানে তাৰপিছতে ঘৰ পোৱা নাই লেট্ৰিনো পোৱা নাই আৰু এইটো কিবা চাউল যে দিয়ে চাউল পাই আৰু বোলে নাম বোলে কাটিলে নামে নাই তেনেকুৱা কৰিলে আমাৰ ঘৰত দুখে মান কেনেকৈ চলিম এতিয়া লেট্ৰিনো দিয়া নাই কিবা ঘৰো দিয়া নাই আহিব আহিব কৈ পেলাই দিয়াই নাই ক'ত গ'ল এইটো কিবা আমাৰ বুৱাৰীৰ নামটো আহিছে পাৰ্বতীৰ বোলে আহিছে পাৰ্বতীও পোৱা নাই অৰুণোদয় স্কিমত কিবা ফৰ্মটো এপ্লাই কৰিছে নেকি এইটো কৰিছে কেইবাৰ এপ্লাই কৰিছে এপ্লাইটো কৰা নাই মানে এনে পইচাটো ওলাইছে কেইবাৰ ওলাইছিল 5-6 বাৰ মানে ওলাইছে কিমান কে সোমাই 1000 1250 নহয় এতিয়াতো কেনেকুৱা 1250 কম শুনিছোঁ সোমাব বুলি এই বাৰটো পোৱাই নাই এইবাৰতো গৈছোঁ পইচা ওলাবৰ কাৰণে মাত্ৰ কৈ আছে তোমাৰ বোলে 1200 টকাহে আছে তেতিয়া 800 টকা মই লৈ আহিছোঁ 400 টকা তাতে আছে বেংকত কোনে খাই দিয়ে এতিয়া ক'ব নোৱাৰে কোনে খাই দিছে খোৱা নাই মই এতিয়া কি জানো আপোনাৰ নাম আমাৰ নাম হৰিজন ধণ্ডলীয়া আমি এই ঘৰটি পদ দিছিল ভাইচ প্ৰেচিডেণ্ট এতিয়া নহয় প্ৰায় 4-5 বছৰ যিটো প্ৰেচিডেণ্টবিলাকৰ বস্তু বাহানি যদি আহিলে মানে ভাইচ প্ৰেচিডেণ্ট এটা দায়িত্ব আছে তাৰো পাৱাৰ আছে তাকেও পাত্তা নিদিয়ে আৰু নানা ধৰণৰ মই
বিজেপিৰ পাৰ্টিত কিমান কষ্ট কৰিলে প্ৰথম মণ্ডলত যদি মেম্বাৰ আছে তাৰপৰা ত্যাগ কৰিলোঁ একো নাপায় হ'লেও পেৰি মানে এই ধানৰ এই কি কয় কঠীয়া তেওঁ মানে গ্ৰহণ কৰিছিলে সেই সময়ত চেয়াৰমেন আছিলে যিচু কেম্পাৰ মই এপ্লিকেশ্যনো লিখিলোঁ এই তোমালোকৰতো ফুলনি সমষ্টি নহয় মই এতিয়া পদ কি ওলাম কি হ'ল গতিকে এটা লাজৰ কথা এনেকুৱা কোৱাটো মই পালোঁ গতিকে এনেকুৱা অৱশ্যে যিমানখিনি আমাৰ পদে থকা মেম্বাৰ বা যিকোনো হওক তেওঁলোকৰ এনেকুৱা অত্যাচাৰ নিচিনা হ'ল এইবোৰ কৰাটো মোৰ ঘৰৰ পৰাটো দুখ লাগিছে আকৌ এটা ইয়াত আকৌ ভাইচ প্ৰেচিডেণ্ট দিলোঁ এতিয়া তাতেতো মানে মণ্ডলটো মই ত্যাগ কৰি আহিলোঁ আকৌ ভাইচ প্ৰেচিডেণ্ট আকৌ আহিলোঁ সেইটোৱে এইটো পাতা নিদিয়ে ৰেচপনচিবল মইতো ৰেচপনচিবল আছে এটা দায়িত্ব এটা পাৱাৰ আছে চুপচাপ কৰা হৈ যায় আমি দেখা নাপায় খবৰ দিলেহে আমি পাম গতিকে এইবিলাক দুখ লাগি স্বীকাৰ কৰিছোঁ আৰু সেই যে অৰুণোদয় বুলি কোৱা ধৰক কি 40জনক মই নেটত ল'লোঁ কাৰণ মানে তেওঁলোকে একজন ক'লে আমাৰ সবাই প্ৰেচিডেণ্ট ৰাখি আছিলে এম.এ. কোটাৰ পৰা 21টা মানহে আছে 21টা হ'লে মোকতো কমচে কমটো সুধিব লাগে আৰু 21টা কৰি ল'ম তাৰপাছতে আকৌ ছাৰৰ লগত গৈ পেলাই কথা পাতি আকৌ আনিবলৈ ব্যৱস্থা কৰিম এইটো ক'ব পাৰে এইটোও নকয় মই এটা দুখ লাগিলোঁ নাই মই এটা অনলাইনত কৰিম বুলি 30-40টাটো মই কৰাই দিলোঁ কৰাৰ পাছত আকৌ এপটো বন্ধ কৰাই দিলোঁ তেওঁলোকে লগত আছিলে সেই সময়ত গৈছিলে পিছে গাঁৱৰ মানুহবিলাক প্ৰেচিডেণ্ট CC-বিলাকৰ বা যিকোনো হওক এইবিলাকৰ তেওঁলোকে এটা চিন্তা কৰিব লাগে 30-40জন মানুহৰ অনলাইন কৰা এটা দায়িত্ব এটা তেওঁলোকে বুজিব লাগে বিজেপি পাৰ্টিত কিমান যে আমি নকৰা নাই বহুত কষ্ট কৰিলোঁ তেওঁ লাইনৰ পৰা মই কৈ আহিলোঁ গতিকে মই ভাইচ প্ৰেচিডেণ্টটো এতিয়া মই ৰিজাইন কৰিম জনাইছে এতিয়াই মই আপোনাৰ जैसा बोलता है वैसा हम हमारा घर में फास्ट वोट लेकिन हम एक सरकार को हम 1 रुपया नहीं खाता हमारे घर में